ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক দেখুৱাম আপোনালোকে ঘৰতে বহি কেনেকৈ আপোনালোকৰ ভেকচিন লোৱাৰ প্ৰথম ড'জ বা ছেকেণ্ড ড'জৰ চাৰ্টিফিকেট আপুনি নিজেই ঘৰত বহি উলিয়াব পাৰে। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এতিয়া প্ৰথম আপোনালোকে গুগলত যাবা। গুগলত গৈ আপোনালোকে তাত টাইপ কৰিবা। তাত অলৰেডি মোৰ টাইপ কৰা আছে। আপোনালোকে টাইপ কৰিবা corona ভেকচিন চাৰ্টিফিকেট ডাউনলোড লিংক। ইয়াত আপোনালোকে চাৰ্চ কৰি আপোনালোকে 3 নম্বৰ অপশ্যনটো আপোনালোকে ক্লিক কৰিবা। তাত এতিয়া আপোনালোকৰ নাম্বাৰটো বিচাৰি আপোনালোকে যোনটো নাম্বাৰ কৰোনাৰ ভেকচিনত দিছিলে সেই নাম্বাৰটো আপোনালোকে টাইপ কৰিবা। মই মোৰ চাৰ্টিফিকেটখন আপোনালোকক দেখুৱাইছোঁ। টাইপ কৰি এতিয়া OTP এটা যাব। সেই OTPটো আপোনালোকে টাইপ কৰি দিবা। ডাউনলোডিং হৈ আছে। এতিয়া আপোনালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড হৈ আপোনালোকে ইয়াত WPS অফিচিয়েলি এইটো ৱেবছাইটটো ডাউনলোড কৰি ল'বা। আৰু ইয়াত আপোনালোকে চাবা আপোনালোকৰ চাৰ্টিফিকেট অলৰেডি ইয়াত আপোনালোকে চাৰ্টিফিকেট দেখিছা নহয়। এতিয়া মোৰ চাৰ্টিফিকেটখন আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে অতি সহজতে আপোনালোকে ঘৰত বহিয়ে চাৰ্টিফিকেটখন উলিয়াব পাৰিবা COVID-19ৰ। ভিডিঅ'টো ভাল পালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকন বটনটো টিপি দিবা।